নমস্কাৰ বন্ধুসকল, আপোনালোক কেনে আছে? লকডাউনৰ সময়ত আপোনালোকে ঘৰতে এনে সময়বোৰ পাৰ হোৱাতকৈ আপোনালোকে ঘৰতে অসমীয়া গহনা প্ৰস্তুত কৰি উলিয়াব পাৰিব। মই অসমীয়া গহনা প্ৰস্তুত কৰি উলিয়াইছোঁ। গতিকে আপোনালোকে চাওক মই অসমীয়া গহনা কেনেকৈ প্ৰস্তুত কৰি উলিয়াইছোঁ। যদি ভাল লাগে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মই আগলৈও ভিডিঅ' বনাই যাম, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এয়া মই প্ৰথমতে চিল্ক কাৰ লৈছোঁ। দেখিছে, বনাবৰ কাৰণে প্ৰথমতে এইটো বস্তু আমাক প্ৰয়োজন হ'ব। ইয়াৰে দুটা পেকেট থাকে, দুইটা পেকেট এখন পলিথিনত উলিয়াই ল'ম ভালকৈ। এয়া দেখিছে মই পলিথিনত উলিয়াই লৈছোঁ। দুইখিনি ভালকৈ মিক্স কৰি ল'ব। ভালদৰে মিক্স নহ'লে ভাল নহ'ব বনাবলৈ, দেখিবলৈ বেয়া হ'ব। গতিকে ভালকৈ দুইখিনি মিহলাই ল'ব। এনেকৈ গোল বনাই ল'ব। দেখিছে মই ভিডিঅ'ত কেনেকৈ কৰিছোঁ, এনেকৈ গোল বনাই ল'ব। তাৰপিছত বাটটোৰ কাৰণে অলপ জেগা ৰাখিব এনেকৈ, আৰু পলিথিনখনত থৈ লাহেকৈ এনেকৈ হেঁচা মাৰি মাৰি আপোনালোকে বহল কৰি নিব। দেখিছে কেনেকুৱা আকৃতি দিছোঁ। মই আজি যিহেতু দুগদুগীয়া আৰ্হিৰে এক নতুন ডিজাইন বনাম, গতিকে দুগদুগীয়া আৰ্হিটো আপোনালোকে দি যাব। এয়া দেখিছে মই দুগদুগীয়া আৰ্হিটো বনাই লৈছোঁ। ভাল হোৱা নাই, পাছত মই মিলাই ল'ম। সমান হোৱা নাই, কিন্তু তাৰ আগতে মই বাটটোৰ কাৰণে কাটি ল'ম। ব্লেড এখন লৈছোঁ। দেখিছে মই ব্লেডখন সহায়েৰে কেনেকৈ কাটিছোঁ। এনেকৈ ভালকৈ সমান কৰি ল'ব। তাৰপিছত এটা বেজী ল'ব। বেজীটোৰে আপোনালোকে বাটটো উলিয়াবলৈ সুবিধা হ'ব, গতিকে বেজীটো ল'ব। বেজীটোৰে আপোনালোকে এনেকৈ বাটটো উলিয়াই ল'ব। মই ভিডিঅ'ত দেখুৱাইছোঁ আপোনালোকক কেনেকৈ কৰিব লাগে। ভালকৈ হেঁচি আপোনালোকে সমান কৰি ল'ব। ইয়াৰ পিছত মই আপোনালোকক কাষৰ ডিজাইনটো কৰি দেখুৱাম কেনেকৈ কৰিব লাগিব। কাষৰ ডিজাইনটোৰ কাৰণে আপোনালোকে এনেকৈ বেজী এটা ল'ব। বেজীৰ জোঙা ফালটো ল'ব আৰু এনেকৈ সমানকৈ দাগ দি ল'ব। সমান দূৰত্বত, সমান ডিষ্টেঞ্চত আপোনালোকে দাগ দি ল'ব। এনেকৈ মই ভিডিঅ'ত দেখুৱাইছোঁ, আপোনালোকে দেখিছে কেনেকৈ কৰিব। কাষৰ যিখিনি খাপ কটা আছে, প্ৰথমতে আপোনালোকক মই দেখুৱাইছোৱেই অসমীয়া গহনাটো দুগদুগী দেখুৱাইছোঁ আপোনালোকক। মই প্ৰথমতে কাষৰ অংশখিনি এনেকৈ কাটি থোৱা আছে, গতিকে তাৰ কাৰণে আপোনালোকে এনেকৈ ল'ব লাগিব। দেখিছে কাষৰ যিখিনি খাজ কটা আছে সেইখিনি আপোনালোকে এনেকৈ কৰি ল'ব লাগিব। দেখিছে এনেকৈ কৰি ল'ব। তাৰপিছত কাষৰ অংশখিনি সুমুৱাই দিব। এনেকৈ আপোনালোকে চাৰিওকাষে সম্পূৰ্ণ কৰি ল'ব। ইয়াৰ পিছত মই ওপৰত পাথৰ লগাবৰ কাৰণে পাথৰ লৈছোঁ। দেখিছে ডিম্বাকৃতিৰ পাথৰ লৈছোঁ আৰু লগতে কেইটামান গোল পাথৰো লৈছোঁ। এইখিনি মই ওপৰত লগাই ল'ম। শুকোৱাৰ পিছত আপোনালোকে তাতে ৰং কৰিব লাগিব। মই ইয়াতে ফেব্ৰিক কালাৰ লৈছোঁ, গল্ডেন কালাৰ ফেব্ৰিক। ইয়াক এডাল ব্ৰাছৰ সহায়েৰে আপোনালোকে লগাব লাগিব। ইয়াত দেখিছে মই ব্ৰাছ লৈছোঁ, ৰং কৰা ব্ৰাছেই হয় এডাল। ইয়াৰ পিছত মই আপোনালোকক মণিখিনি, পাথৰখিনি আৰু কালাৰ কৰি দেখুৱাইছোঁ কেনেকুৱা হ'ব। কিন্তু তাৰ আগতে আপোনালোকে কেইটামান মণি ল'ব।
দীঘল মণিডাল চিলাবৰ কাৰণে গোল্ডেন বা ৰেড যিকোনো ল'ব পাৰে, দুইটা মিক্স কৰি ল'ব পাৰে। এনেকৈ সূতা এডাল ল'ব, সূতাডালত বেজীটো ভৰাই ল'ব। বেজীত সূতাডাল ভৰাই আপোনালোকে এনেকৈ এটা ছাইড গাঁঠি দি ল'ব। যিকোনো সূতা আপোনালোকে ব্যৱহাৰ কৰিব পাৰে, টাইট সূতা ব্যৱহাৰ কৰিব, প্লাষ্টিকো ব্যৱহাৰ কৰিব পাৰে, যিকোনো কালাৰ আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। এয়া দেখিছে মই মণিখিনিও লগাই লৈছোঁ, পাথৰখিনিও লগাই লৈছোঁ, চিলাই লৈছোঁ কেনেকৈ সম্পূৰ্ণ কৰি উলিয়াইছোঁ আপোনালোকে দেখিছে। আপোনালোকেও ঘৰতে এনেকৈ প্ৰস্তুত কৰি উলিয়াব পাৰিব। এয়াই হৈছে মোৰ ফাইনেল আজিৰ দুগদুগী আৰ্হিৰ অসমীয়া গহনা। দেখিছে কেনেকৈ কৰিলোঁ। যদি আপোনালোকৰ ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। মই আগলৈও ভিডিঅ' বনাই আনিম, সেইখিনি আপোনালোকে চাব পাৰিব কেনেকুৱা লাগে। লকডাউনৰ সময়, এনেহেন মহামাৰীৰ সময়, আপোনালোকে ঘৰতে থাকক, কুশলে থাকক আৰু আগন্তুক ভিডিঅ' মই যি দিওঁ তাকে আপোনালোকে চাব, ঘৰতে নিজেও প্ৰস্তুত কৰি উলিয়াব। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ।